পিছত ফোন মাৰিছোঁ ফোনটো ক'লে বোলে মোক সদৰ থানাত আহিম মই সদৰ থানালৈ আহিলোঁ দেখা বুলি ক'লত মই ফোনটো কাটি দিলোঁ তাৰপৰা কাটি পিনি আকৌ চুইচ অফ কৰিলোঁ কৰি পিনি অলপ টাইমৰ পিছত আকৌ মই ঘৰত খবৰ দিলত ইয়াৰ পৰা মানুহ গৈছিল ঘৰত কিন্তু আকৌ সফল নহ'ল আমি আকৌ টাইমতে ঘূৰি আহিবলগীয়া হ'ল মানে কাজিয়াখনত তোমালোক নাছিলে আমি সম্পূৰ্ণভাৱে কাজিয়াখনত নাই আমি কাৰণ কেলে এঘণ্টা পিছতহে আমি তাৰ পাইছোঁ মাক কোন আছিল মাক মই কেইটা বজাত কেতিয়া গৈছে যে ল'ৰাটো এতিয়া নামটো ল'ৰাটো এতিয়া সুভাষ বৰা মানে ঘৰৰ পৰা এটামান বজাত গৈছে এটামান বজাত গৈ পেলাই সি প্ৰায় 2:30মানত পাইছেগৈ নেকি যোৰহাট 2:30 বজাত পাওঁতে আৰু তাৰ পাছত মানে কেনেধৰণে কি কৰি পুলিচে ধৰি দিলে আমি এইখিনি কথা নাজানো ইয়াক সুধিলতহে গোটেই তথ্যখিনি আমি গম পাইছোঁ যে সুভাষ দা তেনেকৈ পুলিচৰ গাড়ীয়ে তুলি লৈ গৈছে তাৰপৰা তাক সুধিছোঁ কি হৈছে কি হ'ল কিহৰ কাৰণে নিলে বোলে একো নাজানো আমি ইয়াত একো হুলস্থুলো নাই দাদাই বোলে কণী কাৰ্টনকেইটা ৰিক্সাখনত আনি মোক দিলে মই লুট কৰি আছোঁ লুট কৰি দাদাই বোলে থৈ পেলাই ইটো পাৰলৈ যাওঁতে বোলে দাদাক কোনোবা মানুহ এটা কথা পাতি থাকোঁতে দাদাক বোলে পুলিচৰ গাড়ীয়ে উঠাই নিছে বছ সেইটোৱে আমি জানিছোঁ আৰু তাৰপৰা এয়া দৌৰা দৌৰি কৰিয়ে ফুৰিছোঁ আৰু ইটো কৰিছোঁ সিটো কৰিছোঁ আৰু একো উপায় নাই দোকান আছে গেলামালৰ দোকান এতিয়া 10-12খন গাঁও চলাব লাগে সপ্তাহত 3বাৰ যোৰহাট যাব লাগে 3বাৰ গ'লেহে গোটেই গাঁওখনৰ মানুহক মানে ৰেচন যোগাৰ দিবলৈ সুবিধা হয় সেইকাৰণে তাৰ আগদিনাখনি ডিব্ৰুগড়ত বৰ্তাক মানে একদম যোৱাত থোৱা অক্সিজেন দি থৈছে সি লৰালৰি কৰিলে বস্তুকেইটা আমি সোনকালে আনো বুলি চেকুৱা চুকুৰিকৈ কৰিবলৈ যাওঁতে পুলিচে যে পাব সিও নাজানে আপোনালোকে যিবোৰ ভিডিঅ' দেখা পাইছে বাতৰিয়ে হওক বা ছ'চিয়েল মিডিয়াত যিবোৰ দেখাইছে তাত কেনেবাকৈ আপোনাৰ পুত্ৰক দেখিছে নাই দেখা একদম একেটাকে বাৰম্বাৰ চাইছোঁ সেই বুলিহে আমি থানালৈ আহিছিলোঁ থানাই কি ক'লে থানাই এতিয়া মানে এইখিনি তেওঁলোকৰ ইয়াত ঘটনাটো হোৱা নাই থানাই কৈছে যে এইটো আমি এতিয়া ল'ব নোৱাৰিম হয়ো হয় আৰু ভিডিঅ'ত ফটো চাই আছে এতিয়া এইখিনি জেললৈ দিছে তাক যদি জেলত তাৰ একো হেৰি নাপায় ক্ষোভ নাপায় তাক এনেও নিশ্চিত মানে নিজে নিজে খালাচ কৰি দিব সেইবুলিয়ে কৈছে কি কৰিব এতিয়া আমি এইখিনি ল'ব নোৱাৰোঁ আমি কৈছোঁ যে ছাৰ ভগামুখ থানাই লোৱা কিজান আপোনালোকৰ ওচৰলৈ ভেৰিফিকেশ্যন আহিব পাৰে আপুনি আমাৰ তললৈতো ভেৰিফিকেশ্যন যাব আৰু গোটেই গাঁৱৰ ৰাইজ আহিছে ৰাইজে কৈছে যে সকলো ৰাইজেই